আপোনালোক সকলোৱে ভালে আছে আৰু যেহেতু ৰাসৰ সিজন চলি আছে গতিকে আপোনালোকক ৰাস দেখাম বুলি ভাবিছোঁ আৰু মই যাব ওলাইছোঁ আজি হাউলিৰ ৰাসলৈ গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব গতিকে আহক আমি একেবাৰে লগ হ'ম হাউলিৰ ৰাসত গোটেইকেইটা ৰাস চাবলৈ ওলালোঁ পেহী বাইদেউহঁতৰ লগত এতিয়া ৰাসৰ মেলালৈ সোমালোঁ আৰু এয়া মোৰ বান্ধৱীজনীয়ে গহনা চাই আছে মিনা বজাৰত ঘূৰি আছোঁ আৰু বহুতে ভিৰ হৈছে আজি যিহেতু আজি ৰবিবাৰ সকলোৱে আহিছে ৰাস চাবলৈ আৰু এইটো ঘৰ গাঁৱলীয়া পৰিৱেশেৰে দেখুওৱা হৈছে য'ত ঘৰটো বহুত বেছি ভাল লাগিছে আৰু গাইছ এতিয়া মেইন মণ্ডপত প্ৰৱেশ কৰিলোঁ এয়া চন্দ্ৰচান দেখুওৱা হৈছে আৰু এয়া ৰাস মন্দিৰটো হাউলিৰ আৰু গাইছ এইখিনি চাওকচোন ইমান ধুনীয়া কৰি সজাইছে আপোনালোকেও চাব আহিব আৰু এনেকৈয়ে ৰাস চাই ঘৰলৈ উভতিলোঁ আজিৰ কাৰণে এইখিনিয়ে আৰু